নমস্কাৰ বন্ধুসকল, যোৱাকালিৰ পৰা অসম বনাম হায়দৰাবাদৰ মাজত ৰঞ্জী ট্ৰফীৰ 55 নম্বৰ মেচখন আৰম্ভ হৈছে আৰু এই মেচখনত ৰিয়ান পৰাগে বেটেৰে সৈতে আৰু বলেৰে সৈতে অতি সুন্দৰ পাৰফৰ্মেন্স দেখুৱাইছে। সো এইখন ভিডিঅ'ত মেচখনত কি হৈছে সকলো আপোনালোকে চাবলৈ পাব। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ইনিংছত অসম টিমে 205 ৰানত অল আউট হয় আৰু হায়দৰাবাদ টিমক 207 ৰানত অল আউট কৰে আৰু ছেকেণ্ড ইনিংছত অসম টিমে 182 ৰান সংগ্ৰহ কৰে 6 উইকেটৰ বিনিময়ত, য'ত ৰিয়ান পৰাগে কৰে 78 ৰান আৰু ঋষভ দাসে কৰে 34 ৰান আৰু সৌৰভে কৰে 22 ৰান। এই আছিলে হাইষ্ট স্কোৰ। অসম টিমৰ 4টা উইকেট হাতত আছে, তো চাব লগা হ'ব কিমান ৰান সংগ্ৰহ কৰিব পাৰে অসম টিমে। আৰু অসম টিমৰ ফাৰ্ষ্ট ইনিংছত বলিঙৰ কথা ক'বলৈ গ'লে মুক্তাৰ হুছেইনে 3 উইকেট লাভ কৰে 62 ৰান দি 22 অভাৰত আৰু সুনীলে লাভ কৰে 39 ৰান দি 1 উইকেট 13 অভাৰত। ৰিয়ান পৰাগে 4 উইকেট লাভ কৰে 48 ৰান দি 20 অভাৰত। আকাশদীপ গুপ্তাই 1 উইকেট লাভ কৰে 16 ৰান দি 3 অভাৰত। সৌৰভে 5 অভাৰ বল কৰে 14 ৰান দিয়ে কোনো উইকেট পোৱা নাই আৰু সিদ্ধাৰ্থ শৰ্মাই 3 অভাৰ 5 বল কৰি 24 ৰান দি 1 উইকেট দখল কৰে। সো এই আছিল ভিডিঅ'টোত। কেনে লাগিলে কমেন্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।